হেল্ল' বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই বুজিব পাৰিছে নিশ্চয় ভিডিঅ'টো আজি কিহৰ ওপৰত হ'ব। হয়, ইউটিউবে ভিডিঅ' ক্ৰিয়েটৰ্ছসকলক 1000 ভিউজত কিমান টকাকৈ দিয়ে ইয়াৰ বিষয়ে সম্পূৰ্ণ জানিব পাৰিব। আপুনি যদি এজন ইউটিউবাৰ হয় বা ইউটিউব চেনেল খুলিম বুলি ভাবিছে, তেন্তে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আৰু যদি আমাৰ এই ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ এই ইউটিউব চেনেলত ইউটিউব আৰু ফেচবুক পেজৰ তথ্যসমূহ নিয়মীয়াকৈ দাঙি ধৰা হয়। আপুনি যদি এজন ইউটিউবাৰ হয়, তেন্তে নিশ্চয় জানিব যে ইউটিউবে ভিডিঅ' কেটেগৰী অনুযায়ী এডভাৰ্টাইজবিলাক চলায় আৰু কেটেগৰী অনুযায়ী RPM আৰু CPM বিলাক বেলেগ বেলেগ ধৰণৰ। যেনে ধৰক ছায়েন্স এণ্ড টেকন'লজি বিভাগৰ যিবিলাক চেনেল আছে, সেই চেনেলবিলাকত RPM আৰু CPM বিলাক হাই থাকে। আৰু যিবিলাক এনিমেশ্যন ভিডিঅ' অৰ্থাৎ কাৰ্টুন ভিডিঅ' আৰু যিবিলাক ব্লগছ, পিপল এণ্ড ব্লগছ, সেইবিলাকৰ RPMটো কম। আৰু যদি আপুনি অসমীয়াত ভিডিঅ' বনাইছে আৰু ভাৰতৰ বাহিৰত যদি সেই ভিডিঅ'বিলাক চায়, যেনে ধৰক আমেৰিকা, কানাডা এনেকুৱা ধৰণৰ দেশবিলাকত যদি আপোনাৰ ভিডিঅ'বিলাক চায়, তেতিয়াহ'লে RPMটো সেই ভিডিঅ'টোত বাঢ়ি যাব। প্ৰথমে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম RPM আৰু CPMনো কি আৰু কেনেধৰণে কাম কৰে। CPM মানে হৈছে কষ্ট পাৰ মাইল, অৰ্থাৎ কষ্ট পাৰ 1000 ইমপ্ৰেশ্যনছ, আৰু RPM মানে হৈছে ৰিভেনিউ পাৰ মাইল, অৰ্থাৎ ৰিভেনিউ পাৰ 1000 ইমপ্ৰেশ্যনছ। মানে CPMটো হৈছে এডভাৰটাইজাৰৰ বাবে আৰু RPMটো হৈছে ভিডিঅ' ক্ৰিয়েটৰ্ছৰ বাবে, অৰ্থাৎ ইউটিউবাৰসকলৰ বাবে। CPM মানে হৈছে এডভাৰটাইজাৰে পাব্লিছাৰক পে' কৰে প্ৰতি 1000 ইমপ্ৰেশ্যনত, সেইটো হৈছে CPM, অৰ্থাৎ কষ্ট পাৰ মাইল, কষ্ট পাৰ 1000 ইমপ্ৰেশ্যন। আৰু RPM হৈছে ৰিভেনিউ পাৰ মাইল, ৰিভেনিউ পাৰ 1000 ইমপ্ৰেশ্যনছ। আমাৰ বেছিকৈ প্ৰয়োজনীয় হৈছে RPM, অৰ্থাৎ মানে ভিডিঅ' ক্ৰিয়েটৰ্ছৰ বাবে, মানে ইউটিউবাৰসকলক সেইটো পে'মেণ্ট কৰে ইউটিউবে। আজি আপোনালোকক মই লাইভ দেখাম ইউটিউবে 1000 ভিউজত কিমান টকাকৈ দিয়ে। আজি তাৰিখ হৈছে 26 নৱেম্বৰ 2022 আৰু সময় হৈছে 8:41। মই মোৰ অন্য এটা চেনেলৰ সম্পূৰ্ণ 1000 কমপ্লিট হোৱা ভিউজ এটা ভিডিঅ' মই অ'পেন কৰি লৈছোঁ। আৰু আজি আপোনালোকক মই লাইভ দেখাম 1000 ভিউজত ইউটিউবে কিমান টকা পে'মেণ্ট কৰিছে। আৰু মই যিটো চেনেলৰ আপোনালোকৰ ৰিভিউ দেখাইছোঁ, সেই চেনেলটোৰ নাম হৈছে আছামিজ 4G HD আৰু কেটেগৰী হৈছে ফিল্ম এণ্ড এনিমেশ্যন। আৰু যিহেতু এই চেনেলত ৰিভেনিউটো একেবাৰে কম, ইয়াত ৰিভেনিউ 1023 দেখাইছে ভিউজত 0.14, আৰু আপোনালোকক এইটো মই ইণ্ডিয়ান কাৰেঞ্চিলৈ সলনি কৰি দেখাম আৰু আপোনালোকক লাইভ দেখাবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই আপোনালোকৰ আগত ৰিফ্ৰেছ কৰি দেখাইছোঁ, ইণ্ডিয়ান কাৰেঞ্চিত হ'ব 10 টকা 73 পইচা, অৰ্থাৎ 1000 ভিউজত এই ভিডিঅ'টোত ইউটিউবে আমাক দিছে 10 টকা 73 পইচা। আৰু এই ভিডিঅ'টোত ইমপ্ৰেশ্যন আহিছে 6.8%, একেবাৰে কম। আৰু আপোনালোকে মোবাইলৰ স্ক্ৰীণত দেখিবলৈ পাইছে RPM 10 টকা 58 পইচা। এই RPM মানে হৈছে ৰিভেনিউ পাৰ মাইল। আৰু আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত CPM, আৰু এই CPMটো সদায় হাই থাকে। এইটো এডভাৰটাইজাৰে পাব্লিছাৰক দিয়ে। CPM মানে হৈছে কষ্ট পাৰ মাইল, অৰ্থাৎ কষ্ট পাৰ 1000 ইমপ্ৰেশ্যনছ। আৰু এইটো ভিডিঅ'ত CPM আছে 30 টকা 83 পইচা, অৰ্থাৎ 1000 ভিউজত এডভাৰটাইজ চলাইছে মানে 30 টকা 83 পইচা। আৰু আমি পাইছোঁ 10 টকা 58 পইচা। আৰু যদি আপোনাৰ চেনেলটো টেকনিকেল চেনেল হয়, তেতিয়াহ'লে ইউটিউবে RPMটো অৰ্থাৎ ৰিভেনিউ পাৰ মাইল, এইটো আপোনাৰ 1000 ভিউজত বেছিকৈ দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি লওক। জয় হিন্দ, জয় আই অসম।